হয় আজি আমি কোকৰাঝাৰ যি চিলাৰায় ভৱন আছে চিলাৰায় ভৱনত KHDC আক্ৰাসু লগতে কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে আমি একত্ৰিতভাৱে আমি এটা আলোচনাত মিলিত হৈছোঁ আৰু আলোচনাৰ মিলিত হোৱাৰ মূল কাৰণেই হৈছে যে আমাৰ যিসমূহ দাবী পৃথক ক্ষমতাবোৰ ৰাজ্য জনজাতিকৰণ লগতে যি আমাৰ কেএলৰ লগত যে শান্তি চুক্তিৰ যেটো আলোচনা আমি বহুতবাৰ আমি বিগত কংগ্ৰেছ চৰকাৰ দিনত থাকি পৰা আৰম্ভ কৰি বিজেপি চৰকাৰ আমি দেখিবলৈ পাইছোঁ যে সঁচাকৈ কোচ ৰাজবংশীক বিভিন্ন সময়ত লাঞ্ছিত বঞ্চিত কৰি আহিছে এই কাৰণেই আমি এবাৰ সমগ্ৰ অসম বিহাৰ নৰ্থ বেংগল আমি গোটেইখিনি কোচ ৰাজবংশী মানুহখিনি আমি একত্ৰিত হৈছোঁ আমাৰ যি দাবী আমি বাৰংবাৰ আমি লক্ষ্য কৰি আহিছোঁ যে বিজেপি চৰকাৰখনে যি ধৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে প্ৰাইম মিনিষ্টাৰ যি আমাৰ মোদী ডাঙৰীয়া যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণে গুৰুত্ব সহকাৰে যি আমাৰ দাবীসমূহ ফুলফিল কৰিব লাগিছিল কিন্তু এই যে আজিলৈকে কোনো ধৰণে আমি বাস্তৱত দেখা নাপালোঁ বিশেষকৈ আমি সেইকাৰণে আমি দুখ অনুভৱ কৰিছোঁ আৰু ইয়াৰ পৰাই আমি এটা মেছেজ দিব বিচাৰিছোঁ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে সঁচাকৈ যদি আপুনি কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে কিবা চিন্তা কৰিছে সঁচাকৈ যদি কোচ ৰাজবংশীক কিবা এটা ডেভেলপ কৰাৰ কাৰণে চিন্তা কৰিছে আপুনি নিজৰ যিখিনি দায়িত্ব এই দায়িত্বখিনি সম্পূৰ্ণভাৱে আগবাঢ়ি আহি কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰক আৰু পৃথক ক্ষমতাবোৰ ৰাজ্য আছে যে এইটো ৰাজনৈতিকভাৱে সমাধান কৰি আৰু কেএলৰ লগত যে শান্তি চুক্তিৰ যি আলোচনা এই আলোচনা সম্পূৰ্ণভাৱে কৰিব লাগে আৰু যদি নকৰে ইতিমধ্যে আমি আলোচনাত মিলিত হৈ আজি আমাৰ যি কাৰ্যসূচী আছে যি আমাৰ গণ হাংগাৰী ষ্ট্ৰাইক আছে এই অহা যি আমাৰ 3 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু এয়াই খালি অনশনেই নহয় আমি গভৰ্ণমেণ্টক খালি এটা মেছেজ দিব বিচাৰোঁ যে পুনৰাই যাতে আমাক আৰু যাতে ক্ষোভ যাতে আমাক দেখাব লগা নহয় আমি যাতে পুনৰাই আন্দোলনমুখী হ'ব নোৱাৰোঁ বা আমি যাতে নালাগে কাৰণ আমি বাৰংবাৰ আমি দাবী কৰাৰ পিছতো আজি কিয় অসম চৰকাৰে বা বিজেপি চৰকাৰে কিয় গুৰুত্ব দিয়া নাই আমি দুখ পাইছোঁ যে সঁচাকৈ কোচ ৰাজবংশী জনগোষ্ঠীক এটা কিবা এটা বেয়া চকুৰে চাই আছে নেকি কিয় আজি আমাৰ ভাষা আমাৰ দাবী হ'ব কিয় আজি গুৰুত্ব নিদিয়া হ'ল বিজেপি চৰকাৰে বাৰংবাৰ আমি দেখিছোঁ যে খিলঞ্জীৰ কথা কয় খিলঞ্জীৰ কথা কিন্তু আজি খিলঞ্জী আজি কিয় সংকটত ভুগিব লগা হ'ল আৰু যি আমাৰ প্ৰতিবেদনৰ কথা কৈছে যি আজি শীতকালীন যি বাজেট অধিৱেশন চলি আছে যি আৰু 25ৰ পৰা যি 27 তাৰিখে যি আমাৰ কেন্দ্ৰ চৰকাৰে পঠা কথা কৈছে তাতে আমি লক্ষ্য কৰিম যে সঁচাকৈ যদি কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ বিলখন বা প্ৰতিবেদনখনত ঠিক আছে নে নাই কিন্তু আমি বাৰংবাৰ মিডিয়াৰ যোগেদি আহ্বান কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে সঁচাকৈ যিহেতু আপুনি পজিটিভ দৃষ্টিভংগীত এনি টাইম কথা কৈ থাকে যে প্ৰতিবেদনৰ নামত যদি এইবাৰো যদি আপুনি খেলি মেলি আমি কিবা এটা অনুভৱ দেখা পাওঁ ইয়াৰ কিন্তু পৰিণাম ভুগিব লাগিব আৰু যে 3 ডিচেম্বৰ যি আমাৰ হাংগাৰী ষ্ট্ৰাইক আছে এই 3 ডিচেম্বৰৰ পৰাই আমি যি আমাৰ আন্দোলন কাৰ্যসূচী আমি যদি বাস্তৱত যদি কিবা এটা ৰূপ আমি দেখা নাপাওঁ এই 3 তাৰিখৰ পৰাই আমাৰ আন্দোলন কাৰ্যসূচী ধাৰাবাহিক চলিব হাইৱে ব্লক ৰেল ব্লক আৰু যি অসম বন্ধৰ কাৰ্যসূচী আমি নিশ্চয় হাতত ল'ম আন্দোলনৰ কাৰ্যসূচী অকল অসমত হ'ব না বেংগল বিহাৰত না ইতিমধ্যে যিহেতু KHDC বা বিভিন্ন দল সংগঠনে আসাম বিহাৰ নৰ্থ বেংগল গোটেইখিনি আমাৰ কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে একত্ৰিত হৈছোঁ আমি এই একত্ৰিত হোৱাৰ ফলত আমি বিভিন্ন জেগাত আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু যি আমাৰ গণতান্ত্ৰিক গান্ধীৰ ভিতৰত যি আমাৰ আন্দোলন আছে এই আন্দোলন সমগ্ৰ এৰিয়াতে বিয়পি পৰিব খালি অসম নহয় অসম নৰ্থ বেংগল বিহাৰ গোটেইখিনিতে আমাৰ আন্দোলনৰ প্ৰভাৱটো থাকিব কিমান সংগঠনে আজি ইয়াত আলোচনাত মিলিত হৈছে আজি ইয়াতে মোটামুটি ধৰি লওক 50 মান সংগঠন আছে কোচ ৰাজবংশী বিভিন্ন দল সংগঠন বিহাৰ নৰ্থ বেংগল আৰু আসাম বিশেষকৈ আসামত আক্ৰাসু আৰু আমাৰ যিসমূহ স্বগোষ্ঠীয় দল সংগঠন আছে একত্ৰিত চবৰে এটাই কথা যে আমাক যি অন্যায় আমাক যি প্ৰতাৰণা কৰি আছে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু বিশেষকৈ আপোনাৰ মিডিয়াৰ যোগেদি এটা আমি দুখ অনুভৱ কৰিব বিচাৰিছোঁ আজি যে সঁচাকৈ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ ক্ষেত্ৰত কিয় আজি এনেকুৱা ধৰণৰ প্ৰতাৰণা কৰা হ'ল আজি কোচ ৰাজবংশী জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি পৃথক ক্ষমতাবোৰ ৰাজ্যৰ জনজাতিকৰণৰ দাবী কৰি অহাৰ পিছত যেতিয়া নেকি গণতন্ত্ৰ ভাষা বুজি নাপায় তেতিয়া কিন্তু এটা সময়ত আমাৰ ভাই বন্ধুসকলে বন্দুক হাতত তুলি লৈ নিজৰ যিটো অস্তিত্বৰ কথা চিন্তা কৰিছিল এই চিন্তা কৰাৰ পিছত বন্দুক হাতত তুলি লৈ গৈছিল কিন্তু এটা সময়ত গভৰ্ণমেণ্টৰ আহ্বানত বিজেপি চৰকাৰৰ আহ্বানত মূল সুঁতিলৈ ঘূৰি আহিল কিন্তু মূল সুঁতিলৈ ঘূৰি অহাৰ পিছতো আজি বিজেপি চৰকাৰে যি ধৰণে চৰম ভেকভাৱনা যি ধৰণে মিথ্যাচাৰ আশ্ৰয় লৈছিল যি ধৰণে অমানৱীয় কাণ্ড কৰিলে এইটো কেতিয়া কিন্তু গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু এইটো খালি কেএলকে এইটো নেগলিজেঞ্চি কৰা হোৱা নাই সমগ্ৰ কোচ ৰাজবংশী জাতিটোকে নেগলিজেঞ্চি কৰা হৈছে আৰু এই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এতিয়াও সময় আছে আমি আহ্বান কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তথা বিজেপি চৰকাৰক অতি সোনকালে যি কেএলৰ লগত শান্তি চুক্তি যি আলোচনা সম্পূৰ্ণভাৱে কৰিব লাগে লগতে কোচ জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে আৰু সাথতে আমাৰ যি ভাষা কোচ ৰাজবংশী জনগোষ্ঠীৰ যি ভাষা এই ভাষাৰ ওপৰতো গুৰুত্ব দি আমাৰ ভাষাখিনি গভৰ্ণমেণ্টৰ প্ৰচেছত আনিব লাগে